हेलो फ्रेंड्स की खबर आशा करो सकलो भाले आछे আজি ওলাই আহিছো জুবিন ক্ষেত্ৰলৈ বুলি বলক জুবিন ক্ষেত্ৰ একপাক চাই আহোঁগৈ কেনেকুৱা কি আছে গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইটো আমি এতিয়া ৰহা টোল গেট পাই গ'লোহি দেখিব পাইছে আমি এতিয়া সাইডেদি ওলাই যাম কাৰণ বাইক স্কুটি টোল দিব নালাগে বলক সাইডেদি সিধা ওলাই দিব আমি এইটো চাওক ৰহা টোল গেট পাৰ হৈছোঁ আৰু পামগৈ বলক গৈ থাকোঁ এইখনৰ মই এটা জমনি দেখুৱাই দিওঁ স্পীড দেখিছে অলমষ্ট 80 আৰু এটা কথা কৈ দিওঁ এইখনৰ অকল আগ ব্ৰেকেহে কাম কৰি আছে পিছ ব্ৰেক মানে পুৰা কমপ্লিট ফেইল পিছ ব্ৰেক অকণো কামেই নকৰে কেনেকুৱা এটা ৰিক্সত আহি আছোঁ দেখিছে গম পাইছে একো নাই বলক গৈ থাকোঁ আজি বাইক উলিয়াই অনা নাই আজি স্কুটি লৈ আহিলোঁ কাৰণ ইয়ালৈ বেছি দূৰ নহয় 110-120 তেনেকুৱা কিলোমিটাৰ হ'ব আমি মানে 110-120 কিলোমিটাৰ হ'লে স্কুটি লৈ আহোঁ প্ৰায় বাইক নুলিয়াওঁৱে আমাৰ কাৰণে 100-100 কিলোমিটাৰ স্কুটিয়ে কাফি বাইকৰ প্ৰয়োজনেই নহয় কাৰণ ঘূৰি ঘূৰি এনেকুৱা হৈ গ'ল মানে 100-100 কিলোমিটাৰ মানে স্কুটিয়ে হৈ যায় আমাৰ কাৰণেও এতিয়া আমি বৰ্তমান ক্ষেত্ৰী পাইছোঁহি আৰু অলপ আছে বেছি দূৰ নাই আৰু পামগৈ অলপ স্পীড চাওক না গাড়ী মই দেখাই আছোঁ ৰ'ব চাওক টপ স্পীড স্কুটিৰ টপ স্পীড তেনেকুৱা আমি সোমাইছোঁহি জুবিন ক্ষেত্ৰ আৰু পামগৈ এতিয়া মানে পালোঁহি আৰু ধৰক পূৰা জাম লাগি আছে জামটোৰ কাৰণে ৰৈ থাকিব লগা হৈছে অলপ সেইটো কাৰণে বলক পাই গৈ দেখাই আছোঁ মই গোটেইখিনি বলক এইফালে গাড়ী দেখিছে কিমান পূৰা ফুল হৈ আছে ইয়াত গাড়ী